মৰমৰ ছাত্ৰসকল, আজি তোমালোকৰ যিটো ষষ্ঠ অধ্যায় ত্ৰিভুজ, এই চেপ্টাৰটোৰ ওপৰত কিছুমান কথা আমি আলোচনা কৰিম। ত্ৰিভুজ সকলোৱে জানো, তিনিডাল বাহুৰে আগুৰা ক্ষেত্ৰই হৈছে ত্ৰিভুজ। ত্ৰিভুজ আমি বিভিন্ন ধৰণৰ ত্ৰিভুজৰ কথা আগৰ ক্লাছবিলাকত আমি পাইছিলোঁ। ইয়াত বিশেষকৈ মই সৰ্বসম চিত্ৰ আৰু সদৃশ চিত্ৰৰ ওপৰত আমি বেছি মনোযোগ দিব লাগিব। দুটা নক্সা বা চিত্ৰ সৰ্বসম বুলি কোৱা হয় যদিহে সিহঁত একে আকৃতিৰ আৰু একে আকাৰৰ হয়। দুটা চিত্ৰক আমি সৰ্বসম বুলি ক'ম যেতিয়া সিহঁতি সকলো ফালৰ পৰা সমান হ'ব, অৰ্থাৎ আকাৰ আৰু আকৃতি দুয়োটাই একে হ'ব। এতিয়া মই দুখন মেৰিগ'ল্ড বিস্কুট লৈছোঁ। ইহঁতৰ যিহেতু আকৃতিটো হৈছে বৃত্ত আকৃতিৰ আৰু ইহঁতৰ যিটো আকাৰটো একে হয়, ইহঁত একে ব্যাসাৰ্ধৰ হয়, গতিকে এই দুখন বিস্কুট হ'ব সৰ্বসম চিত্ৰৰ এটা উদাহৰণ। আমি এনেকুৱা ধৰণৰ সৰ্বসম চিত্ৰৰ কথাও আমি ক্লাছ 9ত পঢ়িছিলোঁ। সৰ্বসম হোৱাৰ চৰ্তৰ বিষয়েও আমি আলোচনা কৰিছিলোঁ। আজি আমি সদৃশ চিত্ৰৰ কথালৈ আহোঁ। দুটা চিত্ৰ যদি একে আকৃতিৰ হয় কিন্তু আকাৰ একে হোৱা প্ৰয়োজনীয় নহয়, তেনেহ'লে সিহঁতক কোৱা হয় সদৃশ চিত্ৰ বুলি কোৱা হয়। আকৃতিটো একেই থাকিব লাগিব কিন্তু আকাৰটো একে হোৱাৰ প্ৰয়োজন নহয়। কেতিয়াবা হ'বও পাৰে কিন্তু আকাৰটো একে হ'ব লাগে বুলি কোনো কথা নাই। তেনেকুৱা ধৰণৰ চিত্ৰক আমি সদৃশ চিত্ৰ বুলি ক'ম। যেনেকৈ ধৰা মই এখন বিস্কুট লৈছোঁ আৰু এখন বেলেগ ধৰণৰ এখন বিস্কুট লৈছোঁ, মেৰিগ'ল্ড বিস্কুট। এখন মেৰিগ'ল্ড বিস্কুট এখন গুড ডে' বিস্কুট হয়। ইহঁতৰ চোৱা আকৃতিটো হৈছে বৃত্ত আকৃতিৰ কিন্তু ইহঁতৰ আকাৰবিলাক বেলেগ বেলেগ। গতিকে এনেকুৱা ধৰণৰ যেতিয়া কি হ'ব, আকৃতিটো একে হ'ব কিন্তু আকাৰটো বেলেগ বেলেগ হ'ব, তেনেকুৱা ধৰণৰ দুটা চিত্ৰ বুলি ক'ম। তোমালোকে নিশ্চয় বুজি পাইছা যে সদৃশ চিত্ৰ আৰু সৰ্বসম চিত্ৰৰ পাৰ্থক্য। সৰ্বসম হ'বলৈ হ'লে সম্পূৰ্ণৰূপে ইখনৰ ওপৰত ইখন ৰাখিলে আমি মিলি পৰিব, সকলো ফালৰ পৰা সমান হৈ যাব। কিন্তু সদৃশ চিত্ৰ হ'লে সকলো ফালৰ পৰা সমান নহ'লেও হ'ব, কেৱল মাত্ৰ ইহঁতৰ আকৃতিটো একে হ'ব লাগিব। তোমালোকক কিছুমান উদাহৰণ কিতাপত দেখুৱাইছে। এইবিলাক বিভিন্ন ব্যাসাৰ্ধৰ বৃত্তৰ চিত্ৰ, বিভিন্ন দৈৰ্ঘ্যৰ বৰ্গৰ কিছুমান চিত্ৰ, বিভিন্ন দৈৰ্ঘ্যৰ সৰ্বসম বা সমবাহু ত্ৰিভুজৰ কিছুমান চিত্ৰ। এই সকলোবিলাক হৈছে সদৃশ চিত্ৰৰে একোটা উদাহৰণ। তোমালোকক এখন তাজমহলৰ ছবি দিছে। তাজমহলৰ ছবি বিভিন্ন আকাৰত উলিয়াইছে। এখন ষ্টাম্প চাইজত উলিয়াইছে, এখন পাছপোৰ্ট চাইজ, এখন পোষ্টকাৰ্ড চাইজ। যদিও ইহঁতৰ আকৃতিটো একে কিন্তু আকাৰবিলাক বেলেগ বেলেগ, গতিকে এইবিলাক হৈছে সদৃশ চিত্ৰৰ উদাহৰণ। এতিয়া আমি সদৃশ চিত্ৰ হ'বৰ কাৰণে ইয়াৰ যিটো কণ্ডিশ্যন, কি নিয়ম মানি চলিব লাগিব। সমসংখ্যক বাহুৰ দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবোৰ সমান হয় আৰু সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকে। অনুৰূপ কোণবোৰ সমান হ'ব লাগিব, লগতে সিহঁতৰ যিবিলাক অনুৰূপ বাহু একে অনুপাতত থাকিব লাগিব। উদাহৰণ হিচাপে আমি কিতাপত যিটো উদাহৰণ দিয়া আছে তাকে অকণমান আলোচনা কৰোঁ। ইয়াত চোৱা দুটা চিত্ৰ দি থৈছে আৰু PQRS দুটা সদৃশ হয় বুলি কৈছে। ইয়াত যদি আমি ভালদৰে চাওঁ, কোণ Aটো কোণ Pৰ সমান, অৰ্থাৎ অনুৰূপ কোণবোৰ সমান হৈ আছে। B = Q, তেনেকৈ C = R, তেনেকৈ D = S। গতিকে ইহঁতৰ যিবিলাক অনুৰূপ কোণ, সেই অনুৰূপ কোণবিলাক কি দেখাইছে, সমান হৈ আছে। তাৰপিছতে ইহঁতৰ যিটো বাহুৰ অনুপাত, AB 1.5 আছে, PQ আছে 3 cm। তো 1.5ৰ লগত 2 এটা পূৰণ কৰিলে 3 হৈ যাব। গতিকে AB/PQ হ'ব 1/2, তেনেকৈ BC গোটেইবিলাকৰ লগত 2 এটা পূৰণ কৰিলে পাম। চোৱা BCৰ লগত 2 পূৰণ কৰিলে 5 পাম, DCৰ লগত পূৰণ কৰিলে 4.8, ADৰ লগত 2 এটা পূৰণ কৰিলে 4.2 পাম। তাৰমানে ইহঁতৰ যিবিলাক বাহুৰ অনুৰূপ বাহুৰ অনুপাতবিলাকো সমান। গতিকে এই দুটা চৰ্ত পূৰণ হ'ব লাগিব যে অনুৰূপ কোণবিলাক সমান হ'ব লাগিব, লগতে অনুৰূপ বাহুবিলাকৰ অনুপাতো একে থাকিব লাগিব, তেতিয়াহে দুটা চিত্ৰ সদৃশ হ'ব। তাৰপিছতে আমি অনুশীলনীলৈ আহোঁ। অনুশীলনী 6.1ত কাষৰ বন্ধনীত দিয়া শুদ্ধ শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা। সকলোবোৰ বৃত্তই সদৃশ হ'ব, এইটো অকণমান আগতে পাইছিলোঁ। সকলোবোৰ বৃত্তৰ কথা কৈছে, ব্যাসাৰ্ধ একেই বুলি কোৱা নাই, গতিকে সদৃশ হ'ব। সকলোবোৰ বৰ্গও হ'ব সদৃশ। সকলোবোৰ সমবাহু ত্ৰিভুজ সদৃশ হ'ব। সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবোৰ সমান হয় আৰু সিহঁতৰ অনুৰূপ বাহুবিলাক সমানুপাতিক হয়। তোমালোকে বুজিবলৈ চেষ্টা কৰিবা। আজিলৈ ইমানতে থ'লোঁ। থেংক ইউ।